হাই ফ্ৰেণ্ডছ, মই পালকিৰাণীয়ে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক দেখুৱাম দোকানৰ দৰে ঘৰতে কেনেকৈ আমি গজা বনাই খাব পাৰোঁ। এয়া মই ল'লোঁ ময়দা আধা কেজি আৰু মই ইয়াত নিমখ 1 চামুচ দিলোঁ আৰু বেকিং পাউডাৰ 1 চামুচ আৰু মই বেকিং সোডা আধা চামুচ দি দিলোঁ। এতিয়া মই ভালদৰে মিক্স কৰি ল'ম। আৰু মই ইয়াত দিছোঁ ঘি 2 চামুচ। ভালদৰে মিক্স কৰি ল'ম ময়দাখিনিত। এয়া মই ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ ইয়াত, আৰু অইলখিনি কমকৈ দি হাতেৰে মই ভালকৈ মিক্স কৰি লৈছোঁ। আপোনালোকেও ঠিক এনেকৈ মিক্স কৰি ল'ব। এয়া মই অইলখিনি দিয়াৰ পিছত মই পানী ব্যৱহাৰ কৰি এটা টাইট ডো বনাই ল'ম, আৰু মই সেইটো 30 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এয়া ঢকাৰ পিছত মই হাতেৰে ভালকৈ এনেকৈ মুঠি ল'ম। এটা সফ্ট ডো হৈ যাব, কিন্তু সেইটো টান হ'ব। আৰু এয়া মই তাৰ পিছত মই হাতেৰে এনেকৈ বহল কৰি যাম। এনেকৈ বহল কৰাৰ পিছত মই মাজতে দুভাগ কৰি দিম। দুভাগ কৰি এখনৰ ওপৰত আনখন জাপি দিম। জাপি হাতেৰে এনেকৈ হেঁচি মই আকৌ বহল কৰি ল'ম। এনেকুৱাকৈ হেঁচিব লাগিব যাতে এখনৰ লগত আনখন লাগি ধৰে। ঠিক এনেকৈ মই 7-8 বাৰমান কাটি ল'ম। কাটি ঠিক আগৰ দৰেই মই এখনৰ ওপৰত আনখন জাপি দি হাতেৰে হেঁচি দিম। সাইডৰ ফালেও আপোনালোকে ঠিক এনেকৈ হেঁচি দিব। তাৰপিছত আপোনালোকৰ যেনেকুৱা ধৰণৰ শ্বেপ দিব মন যায় ঠিক তেনেকুৱা ধৰণে আপোনালোকে সৰুকৈ কাটি ল'ব। মই ঠিক এনেকৈ সৰুকৈ কাটি লৈছোঁ। ঠিক এনেকৈ মই গুটিবোৰ কাটি ল'লোঁ সৰুকৈ। এতিয়া মই চুগাৰ চিৰাপ বনাম। চুগাৰ চিৰাপ বনাবলৈ মই 3 কাপ চেনি ব্যৱহাৰ কৰিম আৰু 7 কাপ পানী ব্যৱহাৰ কৰিম। তাৰপিছত মই ভালকৈ বইল অহালৈকে উতলাম। এয়া আমাৰ বইল হৈ গৈছে। এয়া চাওক, এডাল ঠাৰ নিচিনা এডাল আঠা হৈছে। চাওকচোন, আপোনালোকে দেখিছে, ঠিক এনেকুৱা হ'ব লাগিব। এতিয়া মই এইটো বন্ধ কৰি ছাইডত থৈ দিলোঁ। তাৰপিছত এতিয়া মই সেই টুকুৰাকেইটা ভালকৈ ভাজিম। এয়া গোটেইবোৰ এনেকৈ গোল্ডেন কালাৰ হোৱালৈকে মই এনেকৈ ফ্ৰাই কৰি ল'ম।
আমি যেনেকৈ কাটিছিলোঁ তাতকৈ সাইজটো অকমান ডাঙৰ ডাঙৰ হৈ গৈছে দেখিছে আপোনালোকে গজাকেইটা গোল্ডেন কালাৰ হোৱাৰ লগে লগে মই এয়াৰ পৰা উঠাই ডাইৰেক্ট চেনি চিৰাপত দি দিম তেতিয়াহে গজাকেইটাই চেনি চিৰাপখিনি জলদি শুহি ল'ব আৰু খাবলৈও ভাল লাগিব এয়া মই গুটিখিনি দি লুটিয়াই দিছোঁ মই 5 মিনিট গজাকেইটা সুগাৰ চিৰাপত তিয়াই থৈ দিছোঁ সুগাৰ চিৰাপৰ পৰা উঠাই মই ঠাণ্ডা হ'বলৈ থৈ দিম অলপ সময় আপোনালোকে নিশ্চয় ঘৰত এনেকৈ বনাই চাব বনাই কেনে লাগিল মোক কমেন্টত জনাব যদি মোৰ এই ভিডিঅ'টি ভাল লাগে তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিব আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ